নমস্কাৰ এক্সপ্লোৰিকালৈ স্বাগতম জনাইছোঁ মই নিখান্ত বৰ্মন ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লোৰিকা গ্ৰুপ আজি আমি আলোচনা কৰিব ওলাইছোঁ অসমীয়া চিনেমা অসমত কিয় নচলে অসমীয়া চিনেমাৰ এই দূৰদৰ্শা কিয় আজি অসমৰ মানুহে অসমত অসমীয়া চিনেমা চোৱাৰ সলনি বলিউডৰ চিনেমা বা আন সাউথ ইণ্ডিয়ান মুভি কিয় আকোৱালি লৈছে অসমীয়া চিনেমাৰ কিহৰ অভাৱ আৰু আন বহু কথা আৰু সেইবাবে মোৰ এই ভিডিঅ'টো শেষলৈ চাবলৈ আপোনালোকে নাপাহৰিব আপোনালোকে হয়তো জানে যে আমাৰ অসমৰ চিনেমা ইণ্ডাষ্ট্ৰিটোক আমি জলিউড বুলি জানো 1935 চনত যেতিয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ মুক্তি দিছিল তাৰ পিছত অসমত বহুকেইখন ভাল ভাল চিনেমাৰ নিৰ্মাণ হৈছিল যেনেকুৱা ইন্দ্ৰমালতী মা আৰু মৰম এৰাবাটৰ সুৰ পুবেৰুণ নায়ক বিধাতা হিয়া দিয়া নিয়া খোজ আজি বহুত ধুনীয়া ধুনীয়া অসমীয়া ছবিৰ নিৰ্মাণ হৈছিল আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি শুনিবলৈ পাইছিলোঁ নায়ক বিধাতা হিয়া দিয়া নিয়া আদি উৎকৃষ্ট মানৰ অসমীয়া ছবিৰ কথা এই ছবিবোৰ বলিউডৰ ছবিৰ তুলনাত কোনো গুণেই কম নাছিল আৰু হয়তো এই ছবিবোৰৰ গান আজি অসমীয়া প্ৰতিজন ডেকাই এই ছবিবোৰৰ গান আজিও শুনে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে অসমীয়া চিনেমা জগতৰ সেই সোণালী দিন বৰ্তমান আজি 2019 চনত এই সোণালী দিন অসমীয়া চিনেমা জগতৰ কিয় ঘূৰি অহা নাই সেই প্ৰডাকশ্যন হাউচবোৰটো এতিয়াও আছে সেই চিত্ৰ নিৰ্মাতা মানুহবোৰটো এতিয়াও অসমত আছে কিন্তু আপোনালোক হয়তো এইটো সকলোৰে প্ৰশ্ন অসমীয়া চিনেমাৰ এই দূৰদৰ্শা কিয় আৰু সেই কথাখিনিকে আজি মোৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ আৰু আমি তাৰ কাৰণে কেইটামান পইণ্টক আমি বা কেইটামান কাৰণক আমি দোষাৰোপ কৰিব পাৰোঁ এক নম্বৰ কাৰণটো হ'ল টেক্স আপোনালোকে হয়তো নাজানে যে অসমীয়া প্ৰডিউচাৰ এজনে এখন অসমীয়া চিনেমা ৰিলিজ কৰিবলৈ এটা হিউজ এমাউণ্টৰ টেক্স চৰকাৰক দিব লগা হয় এইটো কোনো বলিউডৰ চিনেমাৰ বাবে বা অইন কোনো সাউথ ইণ্ডিয়ান মুভিৰ বাবে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু অসমীয়া প্ৰডিউচাৰ এজনৰ বাবে এটা হিউজ এমাউণ্টৰ টেক্স চৰকাৰক দিব লগা হোৱাটো এটি বহুত ডাঙৰ প্ৰত্যাহ্বান আৰু তাৰ বাবে অসমত প্ৰডিউচাৰসকল চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিবলৈ বহুত টান পায় আৰু যাৰ বাবে অসমীয়া চিনেমাৰ আজিৰ এই দূৰদৰ্শা আজি আমি দেখিবলৈ পাওঁ 2 নম্বৰ পইণ্টটো হ'ল বাজেট আপোনালোকে হয়তো জানে যে বলিউডৰ চিনেমাবোৰত 100 কোটি 200 কোটি 400 কোটি আদি টকাৰে নিৰ্মাণ হয় কিন্তু তাৰ তুলনাত চাব গ'লে আমাৰ অসমীয়া চিনেমাৰ বাজেট একেবাৰেই কম আমি গড় হিচাপত যদি চাব যাওঁ অসমীয়া চিনেমাৰ বাজেট 5 লাখৰ পৰা 10 লাখ টকা হোৱা দেখা যায় কিন্তু এই ক্ষেত্ৰত যেনিবা আমি মিছন চাইনা ৰামধেনু আদিৰ দৰে কিছু ব্যতিক্ৰমী চিনেমা অসমত দেখিবলৈ পাওঁ তৎসত্ত্বেও অসমত 95% চিনেমাৰ বাজেট 5 লাখৰ পৰা 10 লাখ টকা হোৱা দেখা যায় আৰু এই বাজেট কম হোৱা বাবে এখন চিত্ৰ নিৰ্মাতাসকলে এখন অসমীয়া ৰাইজক এখন উৎকৃষ্ট মানৰ চিত্ৰ আজি দিব পৰা নাই বা আজি দৰ্শকেও আজি এখন উৎকৃষ্ট মানৰ চিত্ৰ আজি অসমীয়া চিত্ৰ নিৰ্মাতাসকলৰ পৰা পোৱা নাই নেক্সট কাৰণটো হ'ল অসমত চিনেমা হলৰ অভাৱ আজি ইমান ডাঙৰ এই অসম ৰাজ্যখনত আজি 100টা চিনেমা হল নাই আৰু ই অতি দুৰ্ভাগ্যজনক কথা আজি প্ৰায়ভাগ চিনেমা হল আমি গুৱাহাটীত দেখিবলৈ পাওঁ আৰু গুৱাহাটীৰ বাহিৰত অসমৰ প্ৰতিখন জিলাত আমি এটা বা দুটা চিনেমা হল দেখিবলৈ পাওঁ আৰু 3 কোটি জনসংখ্যাৰ এই ৰাজ্যখনত প্ৰতিখন জিলাত এটা বা দুটা চিনেমা হল থকাটো এক বৃহৎ প্ৰত্যাহ্বান যাৰ ফলত ৰিমোট এৰিয়াৰ মানুহবোৰে চিনেমা হলত চিনেমা চাব অহাটো এটা বৃহৎ ডাঙৰ তেওঁলোকে সমস্যাৰ সন্মুখীন হয় আৰু যাৰ ফলত অসমীয়া চিত্ৰ নিৰ্মাতাসকল বা অসমীয়া চলচ্চিত্ৰৰ এক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ'ব লগা হয় তাৰ উপৰিও আমি অসমীয়া চিনেমা হলবোৰত আমি অসমীয়া চিনেমাৰ সলনি বলিউডৰ মুভি বা অইন সাউথ ইণ্ডিয়ান মুভি বেছিকৈ চলা দেখা পাওঁ গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজ সতৰ্ক হ'ব লাগিব যাতে অসমীয়া চিত্ৰগৃহবোৰত আমি অসমীয়া চিনেমা আমি বেছিকৈ চলাই ৰাখোঁ আৰু যাৰ ফলত আমি অসমীয়া চিনেমাৰ অস্তিত্ব বজাই ৰাখিব পাৰোঁ ইয়াৰ পিছৰ কাৰণটো হ'ল আমাৰ অসমত প্ৰডিউচাৰৰ অভাৱ আপোনালোকে ইতিমধ্যে গমেই পাইছে ইমান সংখ্যক টেক্স দিব লগা হোৱাৰ বাবে তাৰ উপৰিও অসমত চিনেমা হলৰ অভাৱ হোৱাৰ বাবে লগতে ল' বাজেট হোৱাৰ বাবে অসমত কোনো প্ৰডিউচাৰে চিত্ৰ এখন ৰিলিজ কৰিবলৈ আগবাঢ়ি নাহে যাৰ ফলত প্ৰডিউচাৰৰ অভাৱ হোৱাৰ বাবে অসমত আজি খুব কম সংখ্যক চিনেমা নিৰ্মাণ হৈ আহিছে আৰু ই হ'ল আমাৰ অসমীয়া চিনেমাৰ বাবে এক বৃহৎ ডাঙৰ সমস্যা আৰু আটাইতকৈ ডাঙৰ পইণ্টটো হ'ল বা আটাইতকৈ ডাঙৰ অসমীয়া চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল আমাৰ অসমীয়া চিনেমাত আধুনিকৰণ আৰু টেকন'লজিৰ অভাৱ আমি হলিউডৰ চিনেমাৰ কথা ক'বলৈ নাযাওঁ কিন্তু আপোনালোকে যেতিয়া বলিউডৰ মুভি এখন চায় তেতিয়া আপোনালোকে তাত খুব উন্নত ধৰণৰ টেকন'লজি দেখিবলৈ পায়
কিন্তু সেই তাৰ তুলনাত অসমীয়া চিনেমাবোৰত টেকন'লজি খুবেই কম আমি টেকন'লজি খুবেই কম ইউজ কৰোঁ বাবে অসমীয়া চিনেমাবোৰে আজি যুৱ সমাজক আকৃষ্ট কৰিব পৰা নাই তাৰ উপৰিও আমাৰ অসমীয়া চিনেমাত কিছু মডেলাইজেশ্যন বা কিছু আধুনিকৰণৰ প্ৰয়োজন আছে আৰু আধুনিকৰণৰ প্ৰয়োজন নোহোৱা বাবে আজি অসমীয়া ছবিসকলে শ্ৰোতাক সিমান আকৃষ্ট কৰিব পৰা নাই আমি বলিউডৰ মুভি বা সাউথ ইণ্ডিয়ান মুভি যিটো আধুনিকৰণ বা যিটো যুৱ সমাজক আকৃষ্ট কৰিব পৰা যিটো আমি সাসপেন্স দেখা পাওঁ সেই সাসপেন্সটো আমি প্ৰায় অসমীয়া চিনেমাত দেখা নাপাওঁ বাবে আজি অসমীয়া চিনেমাৰ এক বৃহৎ সমস্যাৰ সন্মুখীন হৈ আছে আৰু বা শ্ৰোতাসকলে আমাৰ অসমীয়া চিনেমাক প্ৰায় আদৰি লোৱা নাই এই গোটেই আলোচনাটোৰ পৰা আমি কেইটামান সিদ্ধান্তত উপনীত হ'লোঁ আৰু সেইকেইটা হ'ল যে অসম চৰকাৰে অসমীয়া চলচ্চিত্ৰ জগতত কিছু দৃষ্টি নিক্ষেপ কৰিব লাগিব তেওঁলোকে অসমীয়া চলচ্চিত্ৰত যিটো কৰ বা যিটো টেক্স তেওঁলোকে লাগু কৰে সেই টেক্সৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম কৰিব লাগিব অসমত যথেষ্ট সংখ্যক চিনেমা হল নিৰ্মাণ কৰিব লাগিব আজি আমাৰ হিচাপ মতে অসমত অতি কম হ'লেও 500টা চিনেমা হল নতুনকৈ নিৰ্মাণ কৰিব লাগিব তাৰ পিছত অসমৰ চিনেমাত কিছু আধুনিকৰণ আৰু কিছু টেকন'লজিৰ প্ৰয়োগ ঘটাব লাগিব যাতে যুৱ সমাজক অসমীয়া চিনেমাই আকৃষ্ট কৰে আৰু এইকেইটা কাৰণ যদি আমি ভাল ধৰণে ইউজ কৰোঁ অসমীয়া চিনেমাত তেতিয়াহ'লে অসমীয়া চিনেমা অসমত ভাল ধৰণে চলিব যি কি নহওক বন্ধু বান্ধৱীসকল অসমীয়া চিনেমাৰ ইমান দূৰদৰ্শাৰ আমি যদি আঁতৰাব খোজোঁ তাৰ আটাইতকৈ গুৰু দায়িত্বটো আহি পৰে আমাৰ অসমীয়া ৰাইজৰ ওপৰত আমি অসমীয়া চিনেমা চাব লাগে অসমীয়া চিনেমাৰ অস্তিত্ব অসমৰ সংস্কৃতি অসমীয়াৰ সভ্যতা ৰক্ষাৰ বাবে আমি অসমীয়া চিনেমা চাবৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগে আজি শেষত মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ 6 ছেপ্টেম্বৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ কাঞ্চনজংঘা চিনেমাখন চাবলৈ যাতে অসমৰ কোনো এজন মানুহে এই চিনেমাখন মিছ নকৰে আমি কাঞ্চনজংঘা এইকাৰণে চাম অসমীয়া চিনেমাৰ অস্তিত্ব ৰক্ষাৰ হকে আমি কাঞ্চনজংঘা চিনেমাখন ছবিগ্ৰহ চাম আৰু তাৰ কাৰণে মই আপোনালোকলৈ এক অনুৰোধ থাকিল আৰু শেষত মই মোৰ এটা শ্লোগানেৰে আজি আমাৰ ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ আৰু সেই শ্লোগানটো হ'ল দৌৰি দৌৰি যাম কাঞ্চনজংঘা চাম ধন্যবাদ নমস্কাৰ